वालिसा কাৰ ছোৱালী নাজানো নাজানো মানে মোৰ ছোৱালী পৰিচয় হিচাপে আপুনি যদি জেনেটিক্যালি খুদিছে নাজানো ক'ৰ পৰা আনিছিলে তাই গুৱাহাট আমি যেতিয়া ট্ৰিটমেন্ট লৈ আছিলো আইভিএফ ফৰ ট্ৰিটমেন্ট লৈ আছিলো মোৰ যেতিয়া এমব্ৰিঅ ট্ৰান্সফাৰ হৈ আছিলে ক'ত দিছপুৰ পলিক্লিনিক তাৰপিছত তাতে আমি গোটেই বেজি চেজি বিলাক যে ল'ব লাগে সময় সময় আল্ট্ৰাসাউণ্ড কৰিব লাগে वालिसा কাৰ ছোৱালী মই একচুৱেলি নাজানো ক'ত পালে তাইক এগৰাকী মানুহে আমাক দি থৈ গৈছিলে কোন মানুহ যেতিয়া মোৰ সাৰোগেচি ফেইল কৰিলে এই সাৰোগেট গৰাকীৰ চিনাকি মানুহ এগৰাকীয়ে সাৰোগেট কৰা মাইকী মানুহৰ ডিটেইলছ আছে আপোনাৰ তাত নাম চাম কাগজ পত্ৰবিলাক আছে আছে হয় তাই আনি দিছে আপোনাক হয় ক'ৰ পৰা কেতিয়া আনি দিছে वालिसा আৰু আজানক একেলগে আনি দিছে দুইটাকে আজানৰ পৰা আনিছে আজান আৰু वालिसा আজান আৰু वालिसाক একেলগে আনি দিছে আৰু হেতুত হৈছে 2019ত वालिसा কিমান ডাঙৰ আছিল তেতিয়া নিউ বৰ্ন আৰু হেৰি वाइस আজান একে বয়সৰ টুইনছ বুলি কৈছিলে ক'ৰ পৰা আনিছে তাহাঁতি সাৰোগেট গৰাকী যেতিয়া আমি সাৰোগেচি যেতিয়া ইমপ্লান্ট কৰিছিলো যেতিয়া তেওঁৰ এবৰ্শন হ'ল 3 মাহত তেওঁ তেতিয়া ক'লে বাইদেউ আপোনাৰ যেটো ফেইল কৰিছে ক'ৰ পৰা আনিছে সুধিছো মই একো নাজানো মানুহগৰাকীয়ে মোক দিছে কাগজত চালে গম পাম কাগজত চালে মানে वालिसा আপোনাৰ নিজৰ বাচ্চা নহয় হয় নিজৰ বাচ্চা আপুনি কোনোদিনা প্ৰেগনেন্ট নাই হোৱা প্ৰেগনেন্ট নাই হোৱা কিন্তু মোৰ নিজৰ বাচ্চা হয় কেনেকে হ'ল আপোনাৰ বাচ্চা তাই আপোনাৰ বাচ্চা নহয় আৰু আজানো আপোনাৰ বাচ্চা নহয় কি শ্ৰীকৃষ্ণ ফালতু কথা নকব আপোনাৰ